নমস্কাৰ বন্ধুসকল, আমাৰ ইউটিউব চেনেল আসাম বিজনেছ ইনফোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক জনাম অসমত কৰিব পৰা 10বিধ অতি লাভজনক ব্যৱসায়ৰ বিষয়ে। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাই থাকক। 10 নম্বৰত আছে ছাগলী পালন। ছাগলী পালন এবিধ অত্যন্ত লাভজনক ব্যৱসায়। এজনী ছাগলীয়ে 6 মাহত দুটাকৈ পোৱালি দিয়ে। সেই হিচাপত 50জনী ছাগলীৰ পৰা প্ৰায় 1 বছৰত আপুনি 5 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰে। ষ্টাৰ্টিঙত আপোনালোকে লোকেল ছাগলী পুহিব পাৰে আৰু পিছত এক্সপিৰিয়েঞ্চ হোৱাৰ পিছত হাইব্ৰিড জাতৰ ছাগলীও পুহিব পাৰে। 9 নম্বৰত আছে আমাৰ FCI ধান আৰু চাউলৰ ছাপ্লাই। FCI হ'ল এটি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ প্ৰতিষ্ঠান। ইয়াৰ ফুল ফৰ্ম ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই যিবোৰ আমাৰ 1 টকা বা 2 টকা দামত চাউল যোগান ধৰে, সেইবিলাক চাউল FCI কৃষকৰ পৰা কিনি লৈ চৰকাৰক দিয়ে। আপুনিও FCI অফিচৰ লগত কথা পাতি আপোনাৰ নিজৰ ধান বা চাউল বা বেলেগৰ পৰা কালেকশ্যন কৰি ছাপ্লাই কৰিব পাৰে। অসমৰ গুৱাহাটীত FCI হেড অফিচ আছে আৰু ইয়াৰ আপুনি হেড অফিচত কথা পাতি ইয়াৰ বিষয়ে বিতংভাৱে জানিব পাৰে। 8 নম্বৰত আছে হাঁহ আৰু মাছৰ কম্প'জিট ফাৰ্মিং। হাঁহ আৰু মাছ একেলগে পালন কৰি কেনেদৰে বছৰি 4 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰি, সেই বিষয়ে আগতে আমাৰ এটা ভিডিঅ' বনোৱা আছে। যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই, ইয়াৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰে। হাঁহ আৰু মাছ একেলগে পালন কৰাটো এটি অতি লাভজনক ব্যৱসায়। 7 নম্বৰত আছে হোৱাটছএপ ষ্টেটাছৰ জৰিয়তে কাপোৰৰ ব্যৱসায়। এইটো এটা জিৰ' ইনভেষ্টমেণ্ট বিজনেছ। আজিকালি হয়তো আপোনালোকে হোৱাটছএপ ফেচবুকৰ ষ্টেটাছত তেনেকুৱা পাট বা মুগা কাপোৰৰ ফটো আপলোড দিয়া দেখিছে। এই ব্যৱসায়টো কৰাৰ কাৰণে আপুনি কেৱল কিছুমান কাপোৰৰ হ'লচেলাৰ বা ৰিটেইলাৰৰ লগত আলোচনা কৰি তেওঁলোকৰ প্ৰডাক্টৰ ফটোবিলাক নিজৰ হোৱাটছএপ বা ফেচবুক ষ্টেটাছত আপলোড দিব লাগিব। যদি আপোনাৰ প্ৰডাক্ট চিলেকশ্যন ভাল, তেন্তে নিশ্চয়কৈ আপোনাৰ প্ৰডাক্ট হোৱাটছএপ ষ্টেটাছৰ জৰিয়তে বিক্ৰী যাব আৰু আপুনি ইয়াৰ পৰা কমিশ্যন লাভ কৰিব। 6 নম্বৰত আছে থলুৱা খাদ্যৰ পেকেজিং কৰি বিক্ৰী কৰা। আমাৰ অসমত বহুতো উৎকৃষ্টমানৰ থলুৱা খাদ্য আছে, যেনে আচাৰ, শুকান থৈকাৰা টেঙা, শুকান মূলা, বগৰী, শুকান কচুগুৰি ইত্যাদি। এনেবোৰ প্ৰডাক্ট সোনকালে বেয়া নহয় আৰু সেইবোৰ প্ৰডাক্টৰ পেকেজিং কৰি ভালকৈ মাৰ্কেটিং কৰা হয় যদি, তেন্তে এইবোৰ ভৱিষ্যতলৈ এটা ব্যৱসায়টো বহুত ডাঙৰ বা কোটি টকাৰ ব্যৱসায় হৈ পৰিব। আপোনাৰ ঘৰতো যদি তেনেকুৱা কিবা থলুৱা প্ৰডাক্ট আছে যাক পেকেজিং কৰি বিক্ৰী কৰিব পাৰি, তেন্তে কমেণ্ট বক্সত নিশ্চয়কৈ কমেণ্ট কৰিব। 5 নম্বৰত আছে জৈৱিক শাক পাচলিৰ দোকান। আপোনালোকে দেখিছে বা শুনি আহিছে যে শাক পাচলিত বিভিন্ন ধৰণৰ কীটনাশক বা সাৰ প্ৰয়োগৰ ফলত শাক পাচলিত অশুদ্ধি বাঢ়ি গৈছে, যাৰ ফলত ডায়েবেটিছ, কেঞ্চাৰ আদিৰ দৰে মাৰাত্মক বেমাৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈ আহিছে। গতিকে বৰ্তমান সময়ত জৈৱিক শাক পাচলিৰ পৰিমাণ যথেষ্ট বৃদ্ধি হৈ আছে। যদি আপুনি নিজে খেতি কৰি হওক বা বেলেগে খেতি কৰা জৈৱিক শাক পাচলিৰ দোকান টাউনত দিব পাৰে, তেন্তে আপুনি এই বিজনেছটোৰ পৰা যথেষ্ট পৰিমাণে উপাৰ্জন কৰিব পাৰে। গতিকে এই ব্যৱসায়টোৰ পৰা বা ব্যৱসায় আপুনি ষ্টাৰ্ট কৰিব পাৰে টাউন এৰিয়াত। ইয়াৰ যথেষ্ট ডিমাণ্ড আছে। 4 নম্বৰত আছে মাংসৰ দোকান। মাংসৰ চাহিদা অসমত যথেষ্ট বেছি আৰু ব্যৱসায়টোত প্ৰফিটো যথেষ্ট আছে। মাংসৰ অফলাইন ষ্ট'ৰ দিয়ে আপুনি প্ৰতিদিনে 2000ৰ পৰা 3000 টকা ইনকাম কৰিব পাৰে আৰু ভৱিষ্যতলৈ যদি আপুনি অনলাইনত মাংস বিক্ৰী কৰিব পাৰে, তেন্তে ইয়াৰ পৰা আপুনি যথেষ্ট উপাৰ্জন কৰিব পাৰে। 3 নম্বৰত আছে ব্লগিং। ব্লগিং মানে হ'ল আপোনাৰ চিন্তা, আইডিয়া বা নলেজ ৱেবছাইটৰ জৰিয়তে প্ৰকাশ কৰা। যদি আপোনাৰ কিবা বস্তুৰ ওপৰত ভাল আইডিয়া বা নলেজ আছে, তেন্তে আপুনি ব্লগিং ষ্টাৰ্ট কৰিব পাৰে। ফৰ এক্সাম্পল, যদি আপোনাৰ কবিতা লিখি ভাল পায়, তেন্তে আপুনি কবিতাৰ ব্লগ বনাব পাৰে। যদি আপুনি টেকন'লজি বা বাইক আদিৰ ওপৰত নলেজ আছে, তেন্তে আপুনি ইয়াৰ ব্লগিং ষ্টাৰ্ট কৰিব পাৰে। ব্লগিঙৰ কাৰণে কোনো বিশেষ টেকনিকেল নলেজৰ দৰকাৰ নাই। আপুনি ইউটিউবৰ ভিডিঅ' চাই ইয়াৰ বিষয়ে ভালদৰে জ্ঞান আহৰণ কৰিব পাৰে। 2 নম্বৰত আছে কম্প'জিট ফাৰ্মিং। কম্প'জিট ফাৰ্মিং এবিধ অত্যন্ত হাই ইনভেষ্টমেণ্টৰ বিজনেছ। কম্প'জিট ফাৰ্মিং মানে হ'ল এটুকুৰা মাটিত একেলগে বহুবিধ ফাৰ্মিং কৰা। কম্প'জিট ফাৰ্মিঙৰ কাৰণে কমেও 15ৰ পৰা 20 বিঘা মাটি লাগিব, য'ত একেলগে পুখুৰী, হাঁহ পালন, মুৰ্গী পালন, ছাগলী পালন, গাহৰি পালনৰ লগতে প্লেণ্টেশ্যন আৰু খেতি কৰি যথেষ্ট পৰিমাণে লাভান্বিত হ'ব পাৰিব। 1 নম্বৰত আছে ইউটিউব। জিৰ' ইনভেষ্টমেণ্টত কৰিব পৰা আটাইতকৈ ভাল ব্যৱসায় হৈছে ইউটিউব চেনেল। আপোনাৰ নিজৰ স্মাৰ্টফোনৰ জৰিয়তে ৰেকৰ্ডিং কৰি আপুনি ইউটিউব ষ্টাৰ্ট দিব পাৰে। নিজৰ পচন্দৰ টপিক এটা লৈ তাৰ ওপৰত ভিডিঅ' বনাই ইউটিউবত আপলোড কৰি আপুনি এটা সময়ত ইয়াৰ পৰা যথেষ্ট ইনকাম কৰিব পাৰে। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ বিষয়ে